পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী, কেৱল পানী থাকিব। বেগ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব। আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে অপুত্ৰ তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব। ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেগ বেদাংগ একোৱেই নাথাকিব। আৰু মহাপ্ৰলয় শেষ হ'লে তাৰ পিছৰ কল্প দশৰথুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব। আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। তোৰ নাম হ'ব Sorry,
ধৰি